ছাত্ৰীসকল কালি তোমালোকক মই a1x plus b1y plus c1 equal to 0 আৰু a2x যোগ b2y যোগ c2 equal to 0 এই এজোৰ সৰল সহসমীকৰণ কেতিয়া এটা সমাধান কেতিয়া অসীম সংখ্যক সমাধান বা কেতিয়া কোনো সমাধান পোৱা নাযায় সেই সংজ্ঞাটোত কৈছিলোঁ। এতিয়া আমি যিবিলাক সমীকৰণৰ মাত্ৰ এটা সমাধান আছে সেই যিযোৰ সমীকৰণৰ মাত্ৰ এটা সমাধান আছে তেনেকুৱা কিছুমান অংক কৰিবলৈ চেষ্টা কৰিম। এই অংক সমীকৰণবোৰ সমাধান কৰাৰ কাৰণে তিনিটা পদ্ধতি আছে: প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু বৰ্জপূৰণ পদ্ধতি। আজি আমি প্ৰতিস্থাপন পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। এই প্ৰতিস্থাপন পদ্ধতিটো অতি সহজ পদ্ধতি। ইয়াত চোৱা তোমালোকক a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0 এইটো 1 নম্বৰ ইকুৱেশ্যন আৰু a2x যোগ b2y যোগ c2 ইকুৱেল টু 0 এই 2 নম্বৰ দুটা ইকুৱেশ্যন দিয়া থাকিব। যিকোনো এটা সমীকৰণৰ পৰা তোমালোকে x বা y যিকোনো এটা চলকৰ মান উলিয়াই ল'ব পাৰিবা। তেতিয়া সেই উলিয়াই লোৱা চলকটোৰ মান ইটো সমীকৰণত বহাই দিলে এটা একঘাতযুক্ত সৰল সমীকৰণ এটা অজ্ঞাত ৰাশিযুক্ত সৰল সমীকৰণ পাবা আৰু সেইটো সহজে সমাধান কৰিব পাৰিবা। তেতিয়া তোমালোকৰ মান দুটা ওলাই আহিব। এতিয়া চোৱা আমি এটা উদাহৰণ লওঁ। ধৰি লোৱা তোমালোকক সমাধান কৰিবলৈ দিয়া আছে 2x প্লাছ 3y ইকুৱেল টু 11 ইকুৱেশ্যন নাম্বাৰ 1 আৰু 2x মাইনাছ 4y ইকুৱেল টু মাইনাছ 24 ইকুৱেশ্যন নাম্বাৰ 2। এই সমীকৰণ দুটাই আমি চোৱা 1 নং সমীকৰণৰ পৰা xৰ মানটো আনিব পাৰোঁ। 1ৰ পৰা কি পাবা চোৱাচোন, 2x ইকুৱেল টু 11 মাইনাছ 3y ইমপ্লাইজ x সমান 11 মাইনাছ 3y ডিভাইডেড বাই 2। 3 নম্বৰ সমীকৰণ তোমালোকে বনাই লোৱা। এতিয়া এই xৰ মানটো এই 2 নম্বৰ সমীকৰণত বহুৱাই দিয়া। 2 ইনটু 11 মাইনাছ 3y বাই 2 মাইনাছ 4y ইকুৱেল মাইনাছ 24 ইমপ্লাইজ 11 মাইনাছ 3y মাইনাছ 4y ইকুৱেল মাইনাছ 24 ইমপ্লাইজ মাইনাছ 7y ইকুৱেল টু মাইনাছ 24 মাইনাছ 11 মাইনাছ 7y ইকুৱেল টু মাইনাছ 35 ইমপ্লাইজ y ইকুৱেল টু 5 পাবা। এতিয়া 3 নং সমীকৰণটোত 3ত y ইকুৱেল টু 5 বহুৱাই চোৱাচোন। বহুৱালে x ইকুৱেল টু কিমান পাবা চোৱা, 11 মাইনাছ 3 ইনটু 5 ডিভাইডেড বাই 2 ইকুৱেল টু 11 মাইনাছ 15 বাই 2 ইকুৱেল টু মাইনাছ 4 বাই 2 ইকুৱেল টু মাইনাছ 2। গতিকে এটা কিমান পালা, xৰ মানটো পালা মাইনাছ 2, y মানটো পালা 5। গতিকে সমীকৰণটোৰ সমাধান কৰা হৈ গ'ল। এইদৰে তোমালোকে এইবিলাক অংক কৰি চাবা। মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ। তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।